আপোনালোক সকলোৰে চিনাকি মোক অতি আদৰ মৰমৰ মৃদুল ভূঞা দাদা। Yes, dear audience, first of all, I welcome you all to this channel. Today I am going to have the first interview video of this channel. আজি মোৰ এই চেনেলৰ এই ভিডিঅ'ৰ প্ৰথমজন অতিথি হৈছে আপোনালোক সকলোৰে চিনাকি মোক অতি আদৰ মৰমৰ মৃদুল ভূঞা দাদা। নমস্কাৰ। নমস্কাৰ। খবৰ ভাল? আছোঁ, ভালে আছোঁ। নাটক কৰি আছোঁ, নাটক কৰাই আছে। লাহে লাহে পেটাবি খবৰখিনি পাৰ হৈছে পৃথিৱীৰ পৰা। ভালেই এতিয়াতো থিয়েটাৰৰ সময়তে লাগি আছে। থিয়েটাৰ চলি আছোঁ মোৰ। এতিয়া মই এই মুহূৰ্তত মই আজিৰ পৰা যাব আমি মাজুলীলৈ। আৰু এই বৰদলনীত 3টা নিশা খুব সুন্দৰকৈ নাটক হৈ গ'ল। মানুহ বহুত হৈছে, দৰ্শক বহুত হৈছে। তাৰপিছত মানুহে নাটক ভাল পাইছে বুলি আমি শুনিছোঁ। আমাৰ কাৰণে এইটো গৌৰৱৰ বিষয়, ভাল লগাৰ বিষয়। ৰাইজে নাটক আদৰি ল'লে আমাৰ আৰু সেয়াই আমাৰ মানে সাফল্যতাৰ কাঠি হয়। ৰাইজে মৰম দিছে, আঁকোৱালি লৈছে ইমান। প্ৰথমে বায়'গ্ৰাফীৰ বিষয়ে অলপ জানিব বিচাৰিম। হয়, আপোনাৰ জন্ম ক'ত আৰু কেতিয়া? মোৰ জন্ম উত্তৰ লখিমপুৰত হৈছিলে। একজেক্টলি মাহঁতক সুধিলে তাৰিখ চাৰিখবিলাক ইমান ক'ব নোৱাৰে। আজি এতিয়াও নেকি থাকে। মানে মোৰ জন্ম উত্তৰ লখিমপুৰ মাধৱদেৱৰ য'ত জন্মস্থান লেতুপুখুৰীত হৈছিলে। ঘৰত কোন কেনেকৈ আছে? কৰ্ম সকলো আছে, মা দেউতা আছে, ভাইটি ভণ্টি আছে, মোৰ নিজৰ পৰিয়াল পৰিবাৰ আছে, 2টা বাচ্চা আছে। এতিয়া সুধিব বিচাৰিম আপোনাৰ স্কুলৰ শিক্ষাৰ বিষয়ে। আপুনি শিক্ষা প্ৰথম ক'ৰ পৰা আৰম্ভ কৰিছিল? ধৰি লওক LP স্কুলৰ পৰা। LP স্কুলৰ পৰাতো প্ৰত্যেকে শিক্ষা আৰম্ভ কৰে। মই লখিমপুৰ জিলাৰ মোৰ শ্ৰী বিহাৰমান প্ৰাথমিক বিদ্যালয়তে শিক্ষা আৰম্ভ কৰিছিলোঁ আৰু কলেজ লাইফটো মাধৱদেৱ কলেজত আছিলে। আপুনি শিক্ষা কিমানত শেষ কৰিলেগৈ? শিক্ষা মই একচুৱেলি ডিগ্ৰী দিব লাগিছিল, দিব নোৱাৰিলোঁ। মই অন কণ্ডিশ্যন থিয়েটাৰলৈ আহিবলগীয়া হ'ল, থিয়েটাৰলৈ গুচি আহিলোঁ। আপোনাৰ এইবাৰ থিয়েটাৰ যাত্ৰা মানে অভিনয় যাত্ৰাৰ কথা সুধিব বিচাৰিম। আপুনি আপোনাৰ প্ৰথম অভিনয় যাত্ৰা ক'ৰ পৰা আৰু কেনেকৈ আৰম্ভ হৈছিল? মোৰ অভিনয় যাত্ৰা মোৰ সৰুতে দেউতাই ভাওনা কৰিছিল। দেউতাৰ পইচা উঠি আহি মই নাটক কৰিছিলোঁ। তেনেকৈ অভিনয়ৰ মোৰ আদিপাঠ আৰম্ভ হৈছিল। আৰু তেনেকৈ আজি ভাগ্যমানত মই 1993 চনত ভৰ্তি হৈছিলোঁ। 93 চনৰ পৰা এতিয়ালৈকে একাধিক মই নাটক কৰি আছোঁ। হয়, আপোনাৰ থিয়েটাৰৰ বাহিৰে আৰু বেলেগ কি কাম কৰি আছে? বেলেগ কি কাম মানে? বেলেগ মানে ধৰি লওক আপোনাৰ কৰ্মজীৱন। মোৰ থিয়েটাৰে কৰ্ম, থিয়েটাৰে সকলো মোৰ। অভিনয় সকলো। আপুনি যিহেতু এতিয়ালৈকে বহুতো মঞ্চত বহুত অভিনয় কৰিছে, একেবাৰে মনত ৰখা আপোনাৰ স্মৃতি বুলি ক'বলৈ গ'লে একেবাৰে ভাল লগা কোনখন মঞ্চত ভাল লাগিছে? প্ৰতিখন নাটকেই মোৰ ভাল লাগে। প্ৰতিখন নাটকেই মোৰ আমাৰ দ্বাৰা সৃষ্টি হয়। কাৰণ এজন দেউতাকৰ প্ৰতিটো সন্তানেই মৰমৰ হয়, আদৰৰ হয়। মই যেনেকৈ নাটকবিলাক কৰিছোঁ, প্ৰতিখন নাটকেই মোৰ নিজা নাটক। প্ৰতিখন নাটকেই বেলেগ বেলেগ বিষয়ৰ পৰা মোৰ কাৰণে চেষ্টা। হয়, যিহেতু এই যোৱা 3 দিন ধৰি বৰ্লি অঞ্চলত আপোনালোকে 3খন নাটকে ৰাইজৰ মাজলৈ মৰম বুটলিবলৈ সক্ষম হৈছে। আপুনি সৰ্বাধিক কোনখন কৰি বেছি ভাল লাগিলে? আপোনাৰ এই 3খনৰ ভিতৰত আপুনি কোনখনত? নাটকখন আটাইখন নাটকেই ভাল। এখন নাটকৰ ভুল নুবুজা ভূপেন দা,
যিখন নাটক আজিৰ পৰা বহুত দিনৰ আগতে 2 বছৰ হৈছিল ভূপেন দাই নিজে চাইছিল মৃত্যুৰ আগত হয় সেইখনতো চাই প্ৰথম দিনাখন সৰভাগ ৰাইজে কান্দিয়ে গৈছে হয় খুব ভাল লগা নাটক আৰু ট্ৰেজিক ড্ৰামা এখন ভূপেন দাক ভাল পোৱা মানুহ এটাক লৈ পেলাই এখন হ'ল সেইখনো জীৱন্ত প্ৰেম কাহিনীৰ ওপৰত ৰচিত কোনোৰ ঘৰ নালাগিল আৰু শেষৰ যিখন নাটক কৰিছে সেইখন হ'ল খুব ঘৰুৱা কাহিনী এটা মাক দেউতাকে আচলতে সন্তান বুকুত ৰাখি ডাঙৰ কৰে যেতিয়া ডাঙৰ হয় পাখি মেলে উৰি যাব পৰা হয় তাৰপিছত কেতিয়াবা কিছু ল'ৰা ছোৱালীয়ে মাক বাপেকক এৰি পেলাই নিজে নিজৰ কথা ভাবে মাক বাপেক ক'ত পৰি থাকে কেনেকৈ মৃত্যু হয় একো গম নাপায় আৰু তেওঁলোকক প্ৰায় বৃদ্ধাশ্ৰমত ৰখা হয় সেই বৃদ্ধাশ্ৰমৰ বিষয়বস্তু লৈ পেলাই আমি নাটকখন কৰিছিলোঁ হয় এইবাৰ আপোনাৰ অলপ ভাল লগা বেয়া লগাৰ ভিতৰত মানে বিষয়বস্তু সুধিব বিচাৰিম মানে আপুনি কি খাই ভাল পায় প্ৰথমে সুধিছোঁ সেইবিলাক বহুত পুৰণা প্ৰশ্ন কৰি আছে তোমালোকে এইবোৰ আগতেই কৰে প্ৰশ্ন এতিয়া নকৰে আৰু যিয়ে নহওক মই সচৰাচৰ মই বেলেগ একোৱে দেখা মই ভাতেই মোৰ প্ৰিয় আপোনাৰ প্ৰিয় ৰং ব্লেক আৰু ব্লু ৰেড আপোনাৰ মতে প্ৰেমৰ সংজ্ঞা কি হ'ব আপুনি যিহেতু প্ৰেম মানে অকল সেইটো নহয় মানে মা দেউতাৰ প্ৰতি হওক যিৰ প্ৰতি হওক মানে প্ৰেমটো এনেকুৱা এটা শব্দ প্ৰেমক পৃথিৱীক কোনো উদাই কৰিব নোৱাৰে কোনেও উপেক্ষা কৰিব নোৱাৰে এটা সুন্দৰ সুকোমল শব্দ হয় প্ৰেম ঠিক আছে ভাল লাগিল তোমালোকৰ লগত কথা পাতি ভাল লাগিল বহুত ধন্যবাদ বহুত ধন্যবাদ মোক ইমানকণ সময় দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ আকৌ লগ পাম অহা বছৰ বাটা নেকি ৰিলেক্স হওক কিমান নম্বৰ থৈ দে কামত দিব বস্তু পালে তেখেতে বহুত মৰমেৰে আমাক দিছে আমি পেক ভৰাই লৈ যাই সুন্দৰকৈ আমি লেবৰা ভাজি কৰি খাব